মৰমৰ ছাত্ৰসকল, আমি ইতিমধ্যে আহোমৰ বুদ্ধিজীৱী আৰু চিন্তাবিদসকলে কি পৰিস্থিতিত পৰি প্ৰথম আহোমসকলৰ অভিধান প্ৰণয়নৰ কাম হাতত লৈছিল সেই কথা আমি গম পালোঁ। এতিয়া কিদৰেনো সেই গোটেই কামটো আগুৱাই লৈ গৈছিল সেই বিষয়ে জানোচোন আহা। ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে ভাষাটো শিকিবৰ কাৰণে তেওঁলোকে এই অভিধানখনৰ কামবোৰ হাতত লৈছিল। 1775 চনত গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষৰ ফালে তেওঁ বুলি কৈছে, তেওঁ মানে ইয়াত পণ্ডিত টেঙাই মোহনৰ কথা কৈছে, তেওঁ বৰকাকত হুং মুং পুথি নামৰ এখন অভিধান পুথি ৰচনা কৰে। অভিধান পুথিখনৰ নাম কি আছিলে, এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ, বৰকাকত হু মুং পুথি, বৰকাকত হু মুং পুথি। সাঁচিপাতত লিখা এই পুথিখনত 42 খিলা পাত আছিল। পুথিখনত বৰ এটা বৈশিষ্ট্য আছিলে যে পুথিখন সাঁচিপাতত লিখা হৈছিল আৰু এই পুথিখনত 42 খিলা পাত আছিল। ইয়াৰ ওজন আছিলে 40·10 চেণ্টিমিটাৰ। প্ৰতি পৃষ্ঠাত ইয়াৰ জোখ আছিলে 40·10 চেণ্টিমিটাৰ। প্ৰতি পৃষ্ঠাত 8-9টাকৈ শাৰী আছিলে, কোনোবাটো পৃষ্ঠাত 8টাকৈ, কোনোবাটো পৃষ্ঠাত 9টাকৈ শাৰী। ইয়াৰ প্ৰতিটো আহোম শব্দৰ বিপৰীতে সম্ভাৱ্য সকলো অসমীয়া অৰ্থ সন্নিৱিষ্ট আছে। আহোম অসমীয়া, তাৰমানে প্ৰতিটো আহোম অৰ্থৰ বিপৰীতে শব্দৰ বিপৰীতে অসমীয়া অৰ্থ আছে, তাৰমানে সকলোৱে অসমীয়া জানে, অসমীয়া শব্দৰ অসমীয়াত অৰ্থটো জানি লৈ আহোম শব্দটো জনা, যেনেকৈ আমাৰ ইংৰাজী ডিক্সনেৰীবিলাক থাকে, ইংৰাজী অভিধানবিলাক থাকে, ঠিক তেনেকৈ প্ৰতিটো শব্দৰ বিপৰীতে চাম্বা শব্দটো দিয়া হৈছে। চাম্বা বুলি এটা শব্দ প্ৰতিটো শব্দৰ বিপৰীতে দিয়া হৈছে, ইয়াৰ অৰ্থ হ'ল বোলে। তাৰমানে কাউৰী, কামচা বা কাউৰী, তাৰমানে কা মানে কাউৰী, কাউৰীক কা বোলে, এনেকুৱা ধৰণৰ। উদাহৰণস্বৰূপে কা চাম্বা কাউৰীক, কাউৰীক কা বোলে। কা চাম্বা জাবৰ, যোৱাক কা বোলে। খা চাম্বা খেৰক, খেৰক খা বোলে, আদি এনেকৈ শব্দবোৰ সন্নিৱিষ্ট কৰিছে। অসমীয়া শব্দবোৰৰ শেষত ক আৰু ৰ বৰ্ণ ব্যৱহাৰ কৰা দেখা যায়। অসমীয়া শব্দবোৰৰ শেষত আকৌ ক আৰু ৰ বৰ্ণ ব্যৱহাৰ কৰিছে। ইয়াৰ কাৰণ হ'ল ক বৰ্ণ দিয়াবিলাক বিশেষ্য আৰু ৰ বৰ্ণ দিয়াবিলাক ক্ৰিয়া, মানে সেইটো এটা সাংকেতিকভাৱে ব্যৱহাৰ কৰিছে। ক বৰ্ণ দিয়াবিলাক বিশেষ্য বুলি ধৰা হ'ব আৰু ৰ বৰ্ণ দিয়াবিলাক ক্ৰিয়া।